Ada kesalahan. Coba dulu. Petau bulu. Ini. Tum gelin sunai kiri hat. Negara masuk. Jauh. Hey. बहुत धन्यवाद আপোনালোকে নিশ্চয় দেখিছে আমি ইয়াতে চেকিং কৰি আছো জয়েন্টলি পুলিচৰ লগত এটো মেইনলি পূজাৰ সময়ত মানুহবিলাকে মদ খাই যে গাড়ী চলায় হেতু মানে চেকিংটো চলি আছে বেছিকে এতিয়া এই চেকিং একদম গোটেই কোকৰাঝাৰ ডিস্ট্ৰিক্টত চলিব অকল কোকৰাঝাৰ টাউন বুলি নহয় গোসাইগাঁও পকেৰা গ্ৰাম কোকৰাঝাৰ যিমান আছে মানে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ অধীনত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট পুলিচ মানে এইটো চেকিংটো কৰি আছে কোনো ব্যক্তি যাতে মদ খাই পেলাই গাড়ী চলাই এই পূজাৰ সময়ত যাতে তেওঁলোকে কোনো বেয়া পৰিৱেশ আনিব নোৱাৰে এইটো দিনৰ প্ৰায় হ'ব কালিৰ পৰা আৰু বেছি হ'ব মানে চেকিংটো বেছি হ'ব মানে আবেলি 4টাৰ পৰা আমি চেকিং আৰম্ভ কৰি দিম কালিৰ পৰা গতিকে সমূহ ৰাইজক আমি অনুৰোধ কৰিছোঁ মদ খাই পেলাই গাড়ী চলাব নালাগে এইটো জানেই চবে যে মদ খোৱাৰ পিছত কণ্ট্ৰল নাথাকে বিশেষকৈ আৰু এটা কথা আপোনাৰ এই প্ৰতিমা বিসৰ্জন দিনাখন যেতিয়া আমাৰ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন হ'ব সিদিনাখন বহুত ব্যক্তি মানে মদ খাই পেলাই মানে এনেকুৱা হেৰি কৰা আমি দেখা পাওঁ এইবাৰ যাতে হেতু নকৰে আৰু বিশেষকৈ পূজা কমিটিসকলক আমি অনুৰোধ কৰিম যে তেনেকুৱা মদ খাই অহা কোনো ব্যক্তিক যাতে এই বিসৰ্জন দিনাখন পবিত্ৰ এটা অনুষ্ঠান প্ৰতিমা বিসৰ্জন এটা পবিত্ৰ এটা কাম তাত যাতে মদ খাই অহা কোনো ব্যক্তিক যাতে মানে ভাগ ল'বলৈ নিদিয়ে আমি খুব বিনম্ৰভাৱে অনুৰোধ কৰিম এইটো চৰকাৰৰ অনুৰোধ অসম চৰকাৰৰ অনুৰোধ এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰে এইটো অনুৰোধ কৰিছে আমাৰ পৰিবহণ মন্ত্ৰী ডাঙৰীয়া আমাৰ পৰিবহণ সচিব পৰিবহণ আয়ুক্ত আমাৰ জিলা আয়ুক্তা তেনেকুৱা আমাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ এই মানে আশা যে কোনো ব্যক্তি যাতে এই মদ খাই পেলাই গাড়ী চলাৰ ফলত দুৰ্ঘটনাত পতিত যাতে হৈ পেলাই অপমৃত্যুৰ নিচিনা যাতে এই ঘটনাটো নঘটে গতিকে আমি বাৰে অনুৰোধ কৰিছোঁ তেওঁলোকে যে সেইটো নকৰে আৰু বিশেষকৈ এই চেকিংটো যে হ'ব কালিৰ পৰা খুব জোৰদাৰকৈ হ'ব মানে পুলিচে নিজৰ থানাই যিমান জাগা চিনাক্ত কৰি লৈছে কোনফালে মদ খাই পেলাই মানুহ আহে সব আমি জানো গতিকে হিচাপে সব থানাই তেনেকৈ ল'ব আমাৰ পৰিবহণৰ লগত একেলগে গতিকে বাৰে কৈ আছোঁ তেওঁলোকে যেন মদ খাই পেলাই গাড়ী নচলায় ধন্যবাদ মদ খাই গাড়ী চলাওঁতে ধৰা পৰে কি আছে তাৰ পাছত লাইচেন্স যাব তাৰপিছত আমাৰ MV ৰুল হিচাপে মটৰ ভেহিকেল ৰুল হিচাপে তেওঁ আচলতে আমি থানাত গতাই দিম থানাই তেওঁলোকৰ মানে নিয়মৰ অধীনত তেওঁৰ মানে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে গতিকে সেই কথা মানে মদ খাই গাড়ী নচলাব ধন্যবাদ